উটুৱাই দিবৰ কাৰণে লৈ যাব ৰেডি পাৰ্টি কোন ঠাইলৈ লৈ যায় সকলোবোৰ দেখুৱাম আপোনালোকক जय माता दी जय माता दी সালামি দিয়া হ'ব আমাৰ উচ্চ সন্মান প্ৰদান কৰা হ'ব আপোনালোকে ধুনীয়াকৈ মই শিকাই আছোঁ আপোনালোকক सरस्वती मैया की जय सरस्वती मैया की जय सरस्वती मैया की जय बस बस शुभ शांतिरस्तु माँ भगवती दुर्गा देवी हु प्रसन्नमस्तु ओम शांति ओम शांति जय माँ दुर्गा की जय আচ্ছা সকলোৱে শুনিব সকলোৱে অনুৰোধ আমাৰ প্ৰতিমা বিসৰ্জনৰ পাছত সকলোকে অনুৰোধ কৰিলোঁ যাতে তেওঁলোকে আকৌ আহি এতিয়া যিটো ঠাইৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম সেই স্থানলৈ আকৌ যাতে তেওঁলোকে আহি Bye.
श्री राम बोले लाए মজা মজা ভ্রমণ করতে পূজা করার কাৰণে ধূপ চাকি লৈ ল'লো এতিয়া গৈ আছো এইবিলাক ৰেডি কৰি থকা হৈছে এবার লাস্টত দুর্গা মাক লৈ অহা হৈছে দুর্গা মা আহি আছে দুর্গা মাক বিদায় দিব লাগিব বেয়া লাগিছে দুর্গা পূজা বুলি মূৰ্তিৰ প্ৰায় আমাৰ গাড়ী আহি পালে এতিয়া অকণমান আমি আগতে আহিলোঁ মানে মন্দিৰৰ কাৰণে কিবা পানী আনিব লাগে ব্ৰহ্মপুত্ৰৰ পৰা সেইবিলাক মই আমাৰ পূজাৰীৰ লগত লৈ আহিলোঁ স্কুটিত আৰু বাকীবিলাক গাড়ীত আহি পালে আৰু আহি আছে পিছত গাড়ী বাছ আহি পালে আমাৰ আৰু গাড়ী দুখন আহিব আছে গোটেইখিনি অহাৰ পিছত ইয়াতে সকলোকে শান্তি পানী দিয়া হ'ব তৎসর্ব হরিণ নাম গীতনাথ মন্ত্রে বাক্যে শুনিলে তর্জন বলে দুর্গা মার শ্রী সমর্থিত মস্তু মস্তু মা ভগবতী জগৎজননী কালে পিটি মার